নমস্কাৰ আজি আমি এই ভিডিঅ'টোৰ জৰিয়তে MS Excelৰ শৰ্টকাট কি কিছুমান শিকিম যাৰ জৰিয়তে সকলোৰে MS Excelত কাম কৰিবলৈ সুবিধা হ'ব ইয়াৰ বাবে আমি এখন টেবুল বনাই লৈছো প্ৰথম আমি শিকিম ফাইল সেভ কৰিবলৈ শৰ্টকাট কিৰ জৰিয়তে ইয়াৰ বাবে শৰ্টকাট কি ব্যৱহাৰ হ'ব F12 কি এই ফাইলটো সেভ কৰিবলৈ আমি এটা কিবৰ্ডৰ পৰা প্ৰেছ কৰিম F12 কি আহি গৈছে Save as dialog box to আহিছে এতিয়া আমাৰ এতিয়া আমি এটা নাম দিব লাগিব ইয়াত মই sheet 1 নামটো দিছো আমি save বুটামত ক্লিক কৰিছো ফাইলটো আমাৰ save হৈ গল save হোৱাৰ পিছত নামটো আমাৰ ওপৰত দেখা যায় sheet 1 বুলি নামটো আহিছে এইটো হল F12 কিৰ ব্যৱহাৰ যাৰ জৰিয়তে আমি ফাইল save কৰিব পাৰো এতিয়া আমি শৰ্টকাট কিৰ জৰিয়তে সেল এটাৰ ভিতৰত নতুন শাৰী কেনেকৈ লিখিব পাৰি তাক চাম তাৰ ইয়াৰ বাবে আমি শৰ্টকাট কি ব্যৱহাৰ কৰিম Alt Enter আইছে এটা যদি মই ইয়াত লিখি দিও ক্লাস সাপোজ মই ক্লাস 10 লিখিছো এতিয়া মই সেলটো ডাঙৰ কৰি দিছো আইছে তলত তো মই ইয়াৰ পৰা তলৰ লাইনটো লিখিবৰ কাৰণে একটা সেলৰ ভিতৰতে লিখিবৰ কাৰণে ব্যৱহাৰ কৰিছো Alt Enter কি এতিয়া আমি শিকিম সেল এটাত বৰ্ডাৰ লাইন দিবলৈ ইয়াৰ বাবে মই ক্লিক কৰিছো এটা সেলত এতিয়া মই প্ৰেছ কৰিম ইয়াৰ বাবে শৰ্টকাট কিটো হ'ল Ctrl Shift Ampersand একেলগে প্ৰেছ কৰিলে সেলটোত বৰ্ডাৰ লাইন এটা আহি গৈছে তো এই বৰ্ডাৰ লাইনটো যদি মই গোটেইখিনি সেলটো দিব বিচাৰিছো এতিয়া মই ফৰমেট প্ৰিন্টাৰত ক্লিক কৰিম কৰি পেলাই গোটেই সেল কিটা মই সিলেক্ট কৰি দিম তো ইয়াত আমাৰ বৰ্ডাৰ লাইনটো দেখা গৈছে এটো শৰ্টকাট কি হ'ল Ctrl Shift Ampersand এতিয়া আমি শৰ্টকাট কিৰ জৰিয়তে অটোসাম ফাংচনটো ব্যৱহাৰ কৰি টোটেলটো উলিয়াবলৈ যত্ন কৰিম তাৰ বাবে মই টোটেলত ক্লিক কৰি লৈছো এতিয়া মই প্ৰেছ কৰিম Alt ইকুৱেল এতিয়া এন্টাৰ প্ৰেছ কৰিছো আহিছে আমাৰ টোটেলটো এতিয়া মই অটো ফিল কৰি দিছো ইয়াক গুটেকেলা দেখা গৈছে ইয়াত টোটেল তো ইয়াৰ বাবে আমি ব্যৱহাৰ কৰিছো Alt আৰু ইকুৱেল কি শৰ্টকাট কিৰ জৰিয়তে অটোফিল কৰাৰ দৰে কেইবাটাও সেলত একেলগে কেনেকৈ ফাংচন ব্যৱহাৰ কৰিব পাৰি তাক আমি শিকিম এতিয়া তাৰ বাবে মই সিলেক্ট কৰি লৈছো সেল কিটা এতিয়া মই ফাংচন ব্যৱহাৰ কৰিম এভাৰেজ পাৰ্চেন্টেজটো উলিয়াবৰ কাৰণে তাৰ বাবে ইকুৱেল দিছো এতিয়া মই এভাৰেজ লিখিছো AVERAGE আৰু ব্ৰেকেট দিছো এতিয়া মই সেল কিটা সিলেক্ট কৰি দিছো আৰু শেষত ব্ৰেকেটটো ক্লোজ কৰি দিছো এতিয়া মই এন্টাৰ প্ৰেছ নকৰি কৰিম কি Ctrl Enter প্ৰেছ কৰিম Ctrl Enter প্ৰেছ কৰিলে গুটেকেলা সেলত মোৰ এনসাৰটো আহি যাব আহিছে একেদৰে আমি ৰিজাল্টটো উলিয়াই চাও ইয়াৰ বাবে মই গুটেকেটা সেল সিলেক্ট কৰি দিছো এতিয়া ইকুৱেল দি পেলাই ফৰ্মুলাটো লিখিবৰ কাৰণে if ব্ৰেকেট পাৰ্চেন্টেজৰ ঘৰত ক্লিক কৰিছো greater than equal to 30 কমা ইনভাৰ্টেড কমাৰ ভিতৰত 5 লিখিছো ইনভাৰ্টেড কমা ক্লোজ কৰি কমা দিছো আকৌ ইনভাৰ্টেড কমাৰ ভিতৰত ফেল লিখিছো এতিয়া ব্ৰেকেটটো ক্লোজ কৰি দিছো এতিয়া মই ইয়াত Ctrl Enter প্ৰেছ কৰিব লাগিব আহি গৈছে একেলগে গুটেকেটা ঘৰত এনসাৰটো দেখা গৈছে এই শীটখনৰ প্ৰিন্ট প্ৰিভিউটো চাবৰ বাবে আমি প্ৰেছ কৰিব লাগিব Ctrl F2 তো Ctrl F2 আমি প্ৰেছ কৰিছো প্ৰিন্ট প্ৰিভিউ আহিছে এতিয়া আমি এই শীটখন যদি প্ৰিন্ট কৰিব বিচাৰিছো তেতিয়া আমাৰ এই প্ৰিন্ট বুটামত গৈ ক্লিক কৰিব লাগিব এতিয়া আমি এক্সেলৰ বৰ দৰকাৰী কৌশলটা শিকিম ফিল্টাৰ ইয়াৰ বাবে Ctrl Shift L শৰ্টকাট কি ব্যৱহাৰ কৰিব লাগে প্ৰথমতে আমি ইয়াৰ হেডিং খিনি আমি সিলেক্ট কৰি ল'ব লাগিব এতিয়া আমি প্ৰেছ কৰিছো Ctrl Shift L তো ফিল্টাৰ আহি গৈছে ইয়াত এতিয়া ফিল্টাৰ কৰিবৰ কাৰণে ইয়াত ক্লিক কৰিব লাগিব ইয়াৰ পৰা যদি মই অকল পাঁচখিনি চাব বিচাৰিছো সিলেক্টৰটো উঠাই পেলাই পাছত ক্লিক কৰিছো ওকে কৰি দিছো তো পাঁচখিনি আহিছে আকৌ নালাগিলে ইয়াত ক্লিক কৰি সিলেক্টৰত ক্লিক কৰি ওকে কৰি দিব লাগিব একে ধৰণে আমি শৰ্টও কৰিব পাৰো ইয়াৰ পৰা আমি টোটেলত শৰ্ট কৰিছো স্মলেষ্ট টু লাৰ্জেষ্ট ইয়াত ক্লিক কৰিছো শৰ্ট হৈ গৈছে আৰু যদি আমি শেষত ইয়াত ক্লিক কৰি দিও শৰ্ট কৰি দিও ৰোল নাম্বাৰ তেতিয়া আমাৰ আগৰ নিচিনা হৈ যাব তো ইয়াত গৈ পেলাই A to Z কৰি দিছো ৰোল নাম্বাৰখিনি সিৰিয়েল হৈ গৈছে আমি ফিল্টাৰ কন্ডিশন দিও চাব পাৰো তাৰ বাবে মই টোটেলত ক্লিক কৰিছো নাম্বাৰত গৈছো ইয়াত গ্ৰেটাৰ দেন অপচনটো ক্লিক কৰিছো এতিয়া যদি মই কন্ডিশন এটা দিও সাপোজ মই লিখিছো 150 তো
150 ৰ ওপৰৰ ডাটাখিনি মোক দেখুৱাব ওকে আহিছে নে 85 টো অহা নাই বাকি দুটা আহিছে তেনেকৈ আমি যিকোনো কন্ডিশন দি পেলাই ইয়াৰ পৰা আমি চাব পাৰো আৰু নালাগে লাষ্টত আমি সিলেক্ট অল কৰি পেলাই ওকে কৰিব লাগিব তো আমি এনেকৈ ফিল্টাৰ ব্যৱহাৰ কৰিব পাৰো আৰু উঠাবৰ কাৰণে ইয়াক শেষত আমি কি কৰিম কন্ট্ৰোল আৰু কন্ট্ৰোল শিফট এল প্ৰেছ কৰিব লাগিব উঠি গৈছে এতিয়া আমি আৰু এটা অপচন শিকো এটো হল গো টু কন্ট্ৰোল জি প্ৰেছ কৰিলে গো টু আহিব এতিয়া ইয়াৰ পৰা আমি যিকোনো সেলত যাব পাৰো যেনেকৈ মই সেলৰ নামটা লিখি দিছো সপোজ লিখিছো A4 ওকে তো এটো হল A4 আহি গৈছে সেটো সেলত A4 তেনেকৈ আমি যিকোনো সেলৰ যাবৰ কাৰণে গো টু ব্যৱহাৰ কৰিব পাৰো বা ইয়াৰ জৰিয়তে আমি ব্ল্যাঙ্ক সেলবোৰ আমি বাছি লব পাৰো যেনেকৈ মই ইয়াত কিছুমান ব্ল্যাঙ্ক কৰি লৈছো সেল এতিয়া মই এখানে সিলেক্ট কৰি পেলাই কন্ট্ৰোল জি প্ৰেছ কৰিছো এতিয়া স্পেশালত গৈছো ব্ল্যাঙ্ক চুজ কৰিছো ওকে কৰি দিছো এতিয়া ইয়াত যিকিটা সেল ব্ল্যাঙ্ক হৈ আছিল সেইকিটা সিলেক্ট হৈ গৈছে এতিয়া যদি মই ইয়াত কিবা এটা লিখিব বিচাৰিছো সপোজ মই লিখিছো NA এন্টাৰ মাৰি দিছো এন্টাৰ নহয় কন্ট্ৰোল এন্টাৰ মাৰিব লাগিব ইয়াত আমি কি হৈছে গুটেকিটা ব্ল্যাঙ্ক সেলত NA আহি গৈছে তো তেনেকৈ আমি গো টু ব্যৱহাৰ কৰিও ব্ল্যাঙ্ক সেলবোৰত কিবা লিখিব হল লগা থাকিলে লিখিব পাৰো এক্সেলত কারেন্ট ডেট বা সিস্টেম ডেট টু শর্টকাট কি জৰিয়তে সোমাব পাৰি তাৰ বাবে কাৰ্সাৰটো থৈ ল'ব লাগিব এতিয়া ইয়াৰ বাবে শর্টকাট কিটো হল কন্ট্ৰোল সেমিকলন কন্ট্ৰোল কিটো প্ৰেছ কৰি সেমিকলন কিটো প্ৰেছ কৰিলে ডেটটো আহি যাব ইয়াত কি হয় প্ৰথমতে মাহটো আহে তাৰ পিছত ডেটটো তাৰ পিছত ইয়াৰটো তো ইয়াত দেখা গৈছে ডেটটো আমি এক্সেলত কমেন্টৰ জৰিয়তে কিছুমান দৰকাৰী কথা আমি কাষত লিখি থব পাৰো ইয়াৰ বাবে আমি সেলটো সিলেক্ট কৰি ল'ব লাগিব সেলত ক্লিক কৰিছো এটো সেলত এতিয়া মই শর্টকাট কিটো প্ৰেছ কৰিম কমেন্টৰ বাবে শর্টকাট কিটো হল শিফট প্লাস F2 মানে শিফট দবাই পেলাই যে F2 প্ৰেছ কৰো কমেন্ট আহি যাব এতিয়া মই ইয়াত সপোজ মই তেওঁৰ ফোন নাম্বাৰটা লিখি দিব বিচাৰিছো তো ইয়াত আহি গৈছে তো এনেকৈ সৰু কৰি থব পাৰি আৰু যদি আৰু বেলেগ এটা দিব লগা হয় তাতো ক্লিক কৰি পেলাই আমি দিব পাৰো শিফট প্লাস F2 প্ৰেছ কৰি আকৌ এনেকৈ আমি সৰু কৰি দিব পাৰো যদি আমি এতিয়া ইয়াক কিবা শুদ্ধ কৰিব লগা থাকে তেতিয়ালে কি কৰিম আমি আকৌ শিফট প্লাস F2 প্ৰেছ কৰিব লাগিব শিফট প্লাস F2 প্ৰেছ কৰিছো ইয়াত কাৰ্সাৰটো আহি গৈছে এতিয়া মই আকৌ কাটি পেলাই তাক বেলেগ কিবা লিখিব পাৰিছো তো এটো হল কমেন্ট এলাগেলে আমি ৰাইট ক্লিক কৰি পেলাই ইয়াত ডিলিট কৰিব লাগিব ডিলিট কমেন্ট এনেকৈ ইয়াতো উঠাই দিছো ৰাইট ক্লিক কৰিছো ডিলিট কমেন্ট তো এখিনি আজি আমি শিকিলো শর্টকাট কিৰ বিষয়ে